আজি মই বনাব লৈছোঁ বাঁহগাজৰ ভাজি। বাঁহগাজটো মই বাকলি গুচাই লৈছোঁ। বাঁহগাজটো কাটিবৰ সুবিধাৰ বাবে মই 2-3 টুকুৰা কৰি লৈছোঁ। গুৰি অংশটো মই ভালদৰে কাটিছোঁ, যিহেতু মই গুৰি অংশটো খৰিচাৰ কাৰণে ৰাখিম, গতিকে গুৰি অংশটো মই ভালদৰে চফা কৰি লৈছোঁ। গুৰি অংশটো কাটোতে বৰ সাৱধানেৰে কাটিব লাগে, যিহেতু বৰ টান থাকে, গতিকে কাটোতে বৰ সাৱধানেৰে কাটা হৈছে। আপোনালোকেও বাঁহগাজ কাটিলে অকণমান সাৱধানেৰে কাটিব, নহ'লে হাত কাটিব পাৰেতো। এয়া মোৰ বাঁহগাজ কটা হৈ গৈছে। এতিয়া মই বাঁহগাজখিনি ভালদৰে পানীৰে ধুই লৈছোঁ। এতিয়া মই বাঁহগাজৰ কোমল অংশটো মিহি মিহিকৈ কটাৰীৰে কাটি লৈছোঁ। এনেদৰে কাটি লৈছোঁ আৰু 10-15 মিনিট সময়ৰ কাৰণে বাঁহগাজখিনি মই পানীত তিয়াই ৰাখিছোঁ। আনফালে মই গেছত কেৰাহীত তেল গৰম হ'বৰ কাৰণে উঠাই দিছোঁ। তেল গৰম হৈ গৈছে। এতিয়া মই ইয়াত অকণমান পাঁচফোৰণ দি দিছোঁ। যিহেতু মোৰ গোটা সৰিয়হ নাই, সৰিয়হ দিলে বৰ ভাল লাগে, সেয়েহে মই পাঁচফোৰণকে দি দিছোঁ। সৰু সৰুকৈ কাটি থৈছিলোঁ পিঁয়াজ 2-3 টুকুৰা দি দিছোঁ। আপোনালোকে দিবও পাৰে, নিদিবও পাৰে। মই 2-3 টুকুৰা পিঁয়াজ দি দিছোঁ। কাটি থোৱা জলকীয়া দি দিছোঁ। ইয়াতে গোটা নহৰু 2-3 ফুটামান সৰু সৰুকৈ টুকুৰা কৰি তেলত দি দিছোঁ। এতিয়া ভালদৰে লৰাই দিম। পিঁয়াজ, জলকীয়া, নহৰুখিনি ভালদৰে ভজা হোৱালৈকে মই এনেকৈ লৰাম অকণমান সময়। পিঁয়াজ, জলকীয়া ভজা হৈ গৈছে। এতিয়া মই তিয়াই থোৱা বাঁহগাজখিনি দি দিছোঁ। এতিয়া আকৌ লৰাই দিছোঁ। ভালদৰে এনেকৈ লৰাই অলপ 1 মিনিটমান সময় ভজাৰ পিছতে খোৱা ছ'ডা চামুচেৰে আধা চামুচো নহয়, তাতকৈ অকণমান কম দিব, 4/4 এভাগ মানে 4/4 এভাগ খোৱা ছ'ডা দি দিব। তেতিয়া সোনকালে সিজেও আৰু খায়ো সোৱাদ হয়, টেষ্টটো বেলেগ হয়। দেখিছেনে কিমানকণ দিছোঁ? অকণমান দিব। পিছে বাঁহগাজটো কিমানটো জোখৰ, সেই জোখৰ অনুমানটো আপোনালোকে নিজে কৰি ল'ব। যিহেতু মোৰ বাঁহগাজ ভাজিটো অকণমান হ'ব, সেয়েহে মই অকণমান দিছোঁ। আপোনালোকেও বাঁহগাজৰ জোখটো পৰিমাণটো চাই লৈ পিনে দিব খোৱা ছ'ডাটো। খোৱা ছ'ডাৰ বদলি আপোনালোকে কলখাৰো ব্যৱহাৰ কৰিব পাৰে। যিহেতু মোৰ কলখাৰ নাছিলে, সেয়েহে মই খোৱা ছ'ডা দিছোঁ। এনেদৰে মই অলপ সময় ভাজিম। হালধি মই ব্যৱহাৰ নকৰোঁ, যিহেতু মই খাৰ দিছোঁৱেই খোৱা ছ'ডাৰটো। যিহেতু খোৱা ছ'ডাৰ দিয়াৰ কাৰণে মই হালধিটো ব্যৱহাৰ নকৰোঁ। খোৱা ছ'ডা দিয়াত কালাৰটো হালধীয়াই হৈ গৈছে। আপোনালোকে দেখিছেই নিশ্চয় কিমান ধুনীয়া এটা কালাৰ হৈছে। এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দিছোঁ। নিমখ দি আকৌ ভালদৰে মই লৰাই দিম। এয়া ভালদৰে লৰাই দিছোঁ। এতিয়া অকণমান সময় ঢাকন দি আকৌ ভাজিম।
দেখিছেনে ঢাকন খোলাৰ পিছত কিমান ধুনীয়া গোন্ধ আহিছে নহয় আপোনাৰ যেতিয়া আপুনি বনাব তেতিয়া গম পাব কিমান ধুনীয়া গোন্ধ আহিছে এতিয়া ঢাকন দি আকৌ অকমান সময় ভাজিম ভজা হৈয়ে গৈছে প্ৰায় এতিয়া কাটি থোৱা সৰু সৰুকৈ কাটি থোৱা পিয়াজৰ টুকুৰাখিনি ইয়াৰ ওপৰত দি দিছো এনেদৰে খাই চাবচোন বৰ সোৱাদ হয় কোনে কোনে বাঁহগাজৰ ভাজি খাইছে মোক কমেন্টত জনাবচোন মোৰ বাঁহগাজৰ ভাজি ৰেডি হৈ গৈছে আপোনালোকেও এনেদৰে মই বনোৱাৰ ধৰণে বনাই খাবচোন ভাল পাব নিশ্চয়